আজিৰ দিনত যদি আপুনি প্ৰত্যেকজনী ছোৱালীকেই সোধে বা প্ৰত্যেকজনী মহিলাকেই সোধে তেওঁলোকে ডেলিভাৰী নৰ্মেল কৰাব নে সিজাৰিয়ান সেকশনৰ থ্ৰুদি কৰাব, মেক্সিমামে এটাই উত্তৰ দিব যে তেওঁলোকে নৰ্মেল ডেলিভাৰী যেটো বিষ হেতু সহ্য কৰিব নোৱাৰিব আৰু সেই কাৰণে হয়তো তেওঁলোকে সিজাৰিয়ান সেকশনেই কৰাব। কিন্তু আপুনি জানেনে সিজাৰিয়ান সেকশন কৰালে কি কি অসুবিধা হ'ব পাৰে আৰু নৰ্মেল ডেলিভাৰীত কোনবোৰ সুবিধা হ'ব পাৰে? নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। আপুনি যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত এনেকৈ হেলদি ভিডিঅ'বোৰ আহি থাকে। নৰ্মেল ডেলিভাৰীটো ভগৱানে দিয়া এটা নেচাৰেল প্ৰচেছ, কিন্তু সিজাৰিয়ান সেকশনটো হ'ল এটা ইমাৰ্জেঞ্চি অপাৰেশ্যন। আচলতে সিজাৰিয়ান সেকশনটো কিছুমান স্পেচিয়েল কণ্ডিশ্যনতহে কৰা যায়। যদি মাকৰ ব্লাড প্ৰেছাৰ বহুত বেছি আছে বা ব্লাড সুগাৰ বহুত বেছি আছে আৰু কণ্ট্ৰলত নাই, আৰু বাচ্চাটো মাকৰ গৰ্ভৰ ভিতৰত তাৰ ওজন বহুত বেছি বাঢ়িছে, যদি বাচ্চাটোৰ যিটো নৰ্মেল পজিশ্যন থাকিব লাগে গৰ্ভৰ ভিতৰত সেই নৰ্মেল পজিশ্যনত নাথাকি এটা বেলেগ এটা পজিশ্যনত আছে, ইয়াৰ উপৰি আৰু বহুত কাৰণ হ'ব পাৰে যাক আপোনাৰ ডক্টৰে সময়ত আপোনাক জনাব। কিন্তু আজিৰ দিনত এনেকুৱা কোনো সমস্যা নথকাৰ পিছতো একেবাৰে এজনী নৰ্মেল মহিলায়ো সিজাৰিয়ান সেকশন কৰাব বিচাৰে। কিয়? কাৰণ তেওঁ নৰ্মেল ডেলিভাৰীৰ পেইনটোক ভয় কৰে আৰু ইয়াৰ উপৰিও নৰ্মেল ডেলিভাৰীত কোনবিলাক লাভ হয়, কোনবিলাক সুবিধা হয় সেইবোৰ তেওঁলোকে নাজানে। সেইকাৰণে ভাল বেয়াবোৰ জনাটো দৰকাৰ আৰু আমি তাকে আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম। আৰু আপুনি যেতিয়া অকল ভয়ৰ কাৰণে সিজাৰিয়ান সেকশন কৰিম বুলি নাভাবে, যদি আপোনাৰ কিবা অসুবিধা হৈছে ডক্টৰে যদি আপোনাক কৈছে যে সিজাৰিয়ান সেকশন কৰাব লাগিব, তেতিয়াহ'লে মাকৰ আৰু বাচ্চাৰ ভালৰ কাৰণে সিজাৰিয়ান সেকশনেই কৰাব লাগিব। আমি প্ৰথমে জানো হওক নৰ্মেল ডেলিভাৰীৰ ভাল গুণ কি আৰু সিজাৰিয়ান সেকশনৰ বেয়া কি। হয়, যেতিয়া নৰ্মেল ডেলিভাৰী হয় লেবাৰৰ সময়ত মাকৰ বহুত বেছি বিষ হয় আৰু এই বিষ মেক্সিমাম সেইটো সময়ত হয় বাচ্চাটো ডেলিভাৰী হোৱাৰ অকণমান আগৰ পৰা ডেলিভাৰী কমপ্লিট হৈ যোৱালে, আৰু বাচ্চাটোৰ মূৰটো ডেলিভাৰী হোৱাৰ পৰা কমপ্লিট বেবিটো ডেলিভাৰী হ'বৰ কাৰণে বহুত বেছি সময় নালাগে, 1 মিনিটৰ পৰা 5 মিনিট সময় লাগে। আৰু এই বাচ্চাটো কমপ্লিট ডেলিভাৰী হোৱাৰ পিছত যেতিয়া মাকৰ কোলাত বাচ্চাটো আহে তাৰপিছত মাকে বিষ অনুভৱেই নকৰে। কিন্তু যি সিজাৰিয়ান সেকশনত আপুনি ভাবিছে যে বিষ নহয়, সেই সিজাৰিয়ান সেকশনত বিষটো আচলতে অপাৰেশ্যন হৈ যোৱাৰ পিছতহে আৰম্ভ হয়। আপুনি ভালকৈ বহিব নোৱাৰিব বিষৰ কাৰণে, আপুনি ঠিকমতে আপুনি খোজ কাঢ়িব নোৱাৰিব বহুত দিনলৈ। ইয়াৰ উপৰিও আপোনাৰ হেলদি হ'বৰ কাৰণে আপোনাৰ ৰিকভাৰী হ'বৰ কাৰণে বহুত সময় লাগিব। কিন্তু যদি নৰ্মেল ডেলিভাৰী হৈছে বাচ্চাটোই লগে লগে মাকৰ গাখীৰ খাব পাৰিব আৰু মাকেও ডেলিভাৰীৰ পিছতে নিজেই খোজকাঢ়ি যাব পাৰিব আৰু বহুত জলদি মাক আৰু বাচ্চা জলদি ইম্প্ৰুভ হৈ আহিব আৰু তাৰ কাৰণে হস্পিটেলৰ পৰা জলদি ৰিলিজ হ'ব। ইয়াৰ উপৰিও সিজাৰিয়ান সেকশনত ইনফেকশ্যন হোৱাৰ চান্স বহুত থাকে, কিন্তু নৰ্মেল ডেলিভাৰী যিহেতু এটা নেচাৰেল প্ৰচেছ হয় ইয়াত ইনফেকশ্যনৰ চান্স বহুত কমি থাকে। আৰু সিজাৰিয়ান সেকশনতকৈ নৰ্মেল ডেলিভাৰী কিয় ভাল? চাওক, যেতিয়া বাচ্চা এটা ডেলিভাৰী হৈ থাকে প্ৰসৱৰ ৰাস্তাৰে যেতিয়া ওলাই আহি থাকে সেইটো সময়ত মাকৰ প্ৰসৱৰ ৰাস্তাৰ পৰা বহুতবোৰ ভাল বেক্টেৰিয়া বাচ্চাটোৰ দেহত সোমায় আৰু তাৰ কাৰণে বাচ্চাটোৰ ইমিউনিটিটো ভাল হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো বহুত বাঢ়ি যায়। সেইকাৰণে বাচ্চাটো ডেলিভাৰী হোৱাৰ পিছত ইটো সিটো বেমাৰ ইজিলি হ'ব নোৱাৰে আৰু তাৰ উপৰিও পিছত গৈও সেই বাচ্চাটোৰ এলাৰ্জিয়ে হওক বা এষ্টমাৰ দৰে সমস্যা বহুত কমকৈ দেখা যায়। কিন্তু সিজাৰিয়ান সেকশনত যিহেতু এনেকুৱা নহয়, সেইকাৰণে বাচ্চাটো ডেলিভাৰী হোৱাৰ পিছত ইনফেকশ্যনৰ চান্স বহুত বাঢ়ি যায় আৰু পিছলৈও এলাৰ্জি আৰু এষ্টমাৰ দৰে সমস্যাত ভুগিব পাৰে। আৰু নৰ্মেল ডেলিভাৰী হৈ থকাৰ সময়ত বাচ্চাটো যেতিয়া প্ৰসৱৰ ৰাস্তাৰে আহি থাকিব সেই সময়ত বাচ্চাটোৰ দেহত প্ৰেছাৰ এটা পৰে আৰু সেই সময়তে বাচ্চাটোৰ যিটো লাংছ আছে বা যিটো হাওঁফাওঁ আছে তাতো প্ৰেছাৰ পৰে। তাৰ ফলত যিবোৰ পেটৰ ভিতৰত থকাৰ সময়ত বাচ্চাটোৰ লাংছত যিবোৰ পানী আছিল সেই পানীবোৰ বাহিৰত ওলাই পৰে আৰু তাৰ ফলত বাচ্চাটোৱে জন্মৰ পিছত ভালকৈ উশাহ নিশাহ ল'ব পাৰে আৰু পিছতো উশাহ নিশাৰ দৰে কষ্টত ভুগিবলগীয়া নহয়। কিন্তু যিহেতু সিজাৰিয়ান সেকশনত এনেকুৱা নহয়, সেইকাৰণে সিজাৰিয়ান সেকশনৰ থ্ৰুদি বাচ্চাটো ডেলিভাৰী হোৱাৰ পিছত উশাহ নিশাহ লোৱাত কষ্ট হোৱাৰ ৰিস্ক বাঢ়ি যায়। ইয়াৰ উপৰিও যিজন মাকে সিজাৰিয়ান সেকশনেৰে ডেলিভাৰী হয় সেই মাকজনীৰ নেক্সট প্ৰেগনেঞ্চিৰ সময়তো কিছুমান অসুবিধা হয়। যিহেতু সিজাৰিয়ান সেকশন কৰাৰ সময়ত ইউটেৰাছটো কাটি দিয়া যায় আৰু সেই ঠাইখিনি চিলাই দিয়াৰ পিছত সেই ঠাইখিনিত এটা দাগ থাকি যায়, যেনেকৈ বাহিৰত যদি আমাক কৰবাত কাটে পিছত ভাল হোৱাৰ পিছত এটা দাগ থাকি যায়। কিন্তু সেই মাকজনীৰ নেক্সট টাইম প্ৰেগনেঞ্চিৰ সময়ত ই বহুত অসুবিধা কৰিব পাৰে, যেনেকৈ প্লেচেণ্টাটো নৰ্মেলি য'ত থাকিব লাগে তাতকৈ তলত আহি যায়। ইয়াৰ উপৰিও প্লেচেণ্টাটো বহুত টাইট কৰি লাগি যাব পাৰে, যাক যেতিয়া ৰিমুভ কৰা হ'ব আঁতৰোৱা হ'ব নেক্সট প্ৰেগনেঞ্চিৰ সময়ত বহুত বেছি ব্লিডিং হ'ব পাৰে। ইয়াৰ উপৰিও আন বহুত সমস্যা হ'ব পাৰে। যেতিয়া এজনী ছোৱালী বা এজনী মহিলাই নৰ্মেল ডেলিভাৰীৰ সময়ত হোৱা বিষৰ কথা ভাবে তেতিয়া তাই ভয় কৰে আৰু তাই নৰ্মেল ডেলিভাৰী কৰাবৰ কাৰণে আঁতৰি থাকে। কিন্তু আপোনাৰ নৰ্মেল ডেলিভাৰী কৰাৰ সময়ত যেতিয়া ইউটেৰাছটো কণ্ট্ৰেক্ট হ'ব, আপোনাৰ য'ত বাচ্চাটো থাকে সেইটো যেতিয়া কণ্ট্ৰেক্ট হ'ব সেই সময়ত ই বিভিন্ন ধৰণৰ হৰমন ৰিলিজ কৰে আৰু ইয়াৰ ভিতৰত ইম্পৰ্টেণ্টটো হ'ল অক্সিটচিন। আৰু এই অক্সিটচিনে ডেলিভাৰীৰ সময়ত বহুত বেছি সহায় কৰে আৰু এই ডেলিভাৰীৰ সময়ত মাকজনীয়ে যেতিয়া বহুত বিষ হ'ব সেই বিষক শাৰীৰিক আৰু মানসিকভাৱে কমকৈ যাতে অনুমান কৰিব পাৰে বিষটো, তাৰ কাৰণে এই অক্সিটচিনে বহুত সহায় কৰে। ইয়াৰ উপৰিও ডেলিভাৰীৰ পিছত মাকজনীক ৰিকভাৰী কৰিবৰ কাৰণেও এই অক্সিটচিনে বহুত সহায় কৰে। ইয়াৰ উপৰিও
মাকৰ আৰু বেবীৰ মাজত যিটো বন্ডিং ইমোচনেল বন্ডিংটো ই বহুত বঢ়াই তোলে এইবোৰ জনাৰ পিছতো যদি আপোনাৰ ভয় কমা নাই আপুনি লেবাৰৰ আগে আগে ডক্টৰৰ লগত কথা পাতক যে আপোনাৰ ভয় লাগি আছে আজিকালি এনেকুৱা বহুত কিছুমান প্ৰচেছ আহিছে যিবোৰ আপুনি যদি ডক্টৰে ফলো কৰে তেতিয়াহ'লে বিষটো বহুত কমকৈ হয় যেনেকৈ এপিডিউৰেল এনাস্থেচিয়া ফৰ নৰ্মেল ডেলিভাৰী এইটো যদি দিয়া হয় তেতিয়াহ'লে প্ৰেগনেন্সিৰ সময়ত নৰ্মেল ডেলিভাৰীৰ সময়তো বিষ বহুত কমকৈ অনুভৱ হয় এতিয়ালৈ আপুনি বুজিলে নৰ্মেল ডেলিভাৰী কোনবোৰ ভাল গুণ আছে সেইকাৰণে প্ৰেগনেন্সিৰ সময়ত আপুনি এনেকুৱা কি কৰিব যাতে ডক্টৰে আপোনাক সিজাৰিয়ান সেকশন কৰাৰ ঠাইত নৰ্মেল ডেলিভাৰী কৰাব বিচাৰে সেইকাৰণে আপুনি কি কৰিব আপোনাৰ যেতিয়া প্ৰেগনেন্সি ধৰা পৰিব তাৰ পিছৰে পৰা আপুনি ডক্টৰৰ কণ্টেক্টত থাকক আৰু প্ৰথম 3 মাহ আপুনি ফলিক এচিড ৰেগুলাৰ খাওক আৰু 3 মাহ হৈ যোৱাৰ পিছত আপুনি ৰেগুলাৰ আইৰণ টেবলেট খাওক আৰু ডক্টৰৰ লগত কণ্টেক্টত থাকক ইয়াৰ উপৰিও আপোনাৰ হিমোগ্লোবিন লেভেলটো একেবাৰে কণ্ট্ৰলত ৰাখক আপোনাৰ ব্লাড প্ৰেছাৰ আপোনাৰ ব্লাড সুগাৰ সদায় কণ্ট্ৰলত ৰাখক ইয়াৰ উপৰিও আপুনি প্ৰেগনেন্সিৰ সময়ত হেলদি খানা খাওক আৰু ৰেগুলাৰ এক্সাৰসাইজ কৰক আৰু আপুনি যদি বিচাৰে প্ৰেগনেন্সিৰ সময়ত কি খাব লাগে কেনেকৈ এক্সাৰসাইজ কৰিব লাগে মই তাৰ ওপৰত এটা ভিডিঅ' কৈ দিম আৰু মোৰ এই কথাবোৰ যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগলৈ এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে নটিফিকেশ্যনটো অন কৰি ৰাখক ধন্যবাদ